Hey guys, welcome back to my YouTube channel. Aru ajo video to hoise eta vlog aru moi goi asu korobat apnaloke gote video to sai thakok moi apnalokoko logot loi jam gotike besi deri nokoru hunkale video start koru aru ami goi asu Axom kumar samajor সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশনত তিনচুকীয়া আৰু আমি ইয়াত আহি পালো এন্ড ইয়াত বহুত কেটা প্ৰগ্ৰাম হৈছে আৰু আমি ইয়াত এটা খালু দেন আৰু বহুত খিনি ইভেন্ট আছে এটা ড্ৰয়িং কম্পিটিশন হৈ আছে দেন আৰু কিবা কিবি আছে অভিনন্দন অনুষ্ঠান আছে মোৰ ভাইটি আহিছে তো তাৰ কাৰণে আহিছো আমি আপোনালোক গোটেই ভিডিওটো চাই থাকক মই আপোনালোকক দেখুৱাই থাকিম আৰু এয়া চাওক আমাৰ কুমাৰ সমাজৰ যি মাটি বাচন বনোৱাৰ প্ৰক্ৰিয়া হেয়া অতি সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰি দেখুওৱা হৈছে কিদৰে মাটিৰ পাত্ৰ বনোৱা হয় ইয়াত মই আপোনালোকক দেখুৱাই থাকিম कहाँ से आना अपन मांगे ले ले वही बैठे वही दिया ही मैं खाना खा আৰু এয়া দেখিছে মাটিৰ পৰা কি ধুনিয়াকৈ কলহৰ এটি আকাৰ দিয়া হ'ল বহুত বেছি ধুনিয়া লাগিছে আৰু এতিয়া বিভিন্ন আঞ্চলিকৰ সভাপতি আৰু সম্পাদকসকলক মঞ্চ চিনাকি কৰাই দিয়া হৈছে ইয়াত মানুহ বহুত বেছি হৈছে আপোনালোকে দেখিব পাৰিছে ভিডিওটো বৃহৎ অসমে যদি বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে কুমাৰ বা কুমাৰ কুম্ভকাৰ লোকসকলো কোনো গুণে যে পিছপৰা নহয় এইটো চিনাকি দিবলৈ চবেই সক্ষম হওক এইটো এটা কুমাৰ সমাজৰ তৰফৰ পৰা সকলোলৈ আহ্বান এটা অনুৰোধ গতিকে উদ্দেশ্য বাক্য বহুত বেছি দীঘলীয়া নাই আমাৰ প্ৰদান কৰিব প্ৰাক্তন উপাসক আশল কুমাৰ দেৱে আৰু এতিয়া আমাৰ ভাইটিক অভিনন্দন জনোৱা হৈছে সেইফালে আপোনালোকে দেখিব পাইছে পিছফালে বহুত ডাঙৰকে প্ৰগ্ৰাম হৈ আছে আমি তাৰ পৰা অলপ এইফালে স্কুলৰ ফালে আছিলো এইফালে অলপ মিটিং আছিল এইটো কাৰণে আৰু হিমানখিনি আৰু আজি আমি বেছি দেৰিলৈকে নাথাকো সোনকালে গুচি যাম আৰু কাইলৈ দেখুৱাম আৰু কিমান পাৰো এতিয়াও অলপ অলপ আছে কিবা কিবি এতিয়া ছিংগাৰ আহিব আৰু তাই মোৰ ভণ্টি আপোনালোকে দেখিয়ে থাকে তাই আৰু এইফালে আছে মোৰ ভাইটি আৰু এইফালে আছে আমাৰ ভাইটিক সম্বৰ্ধনা দিছিলে আজি আৰু মোৰ ভইচ ভালকৈ নাই ওলোৱা চাগে কাৰণ মোৰ মানে মাত ভাঙি আছে পুৰা এইফালে মা ভিনি বা খুৰী আৰু প্ৰগ্ৰাম হ'ল নৃত্য গীত পৰিৱেশন কৰিলে আৰু বেলেগ বেলেগ ছিংগাৰো আহিছিল আমি নাচিলোঁ কিন্তু মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আজি হৈছে ডে 2 আৰু আমাৰ ইয়াত তিনচুকীয়া চেচামুখ স্কুলত অসম কুমাৰ সমাজৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন পাতিছে আৰু কালি মই ৰাতি নাথাকিলোঁ সেইকাৰণে মই ছিংগাৰৰ প্ৰগ্ৰাম দেখুৱাব নোৱাৰিলোঁ কালি আহিছিলে মোৰ ফ্ৰেণ্ড হিমাদ্ৰী দাস পানিকা আৰু মণ্টু কুমাৰ আৰু আহিছিলে মাইকেল পাটৰ চ' আজি আহিব আমাৰ পদ্মশ্ৰী দুলাল মানকি আৰু আহিব মকৰ সিং ভূমিজ এণ্ড অমৃত তাঁতী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এতিয়াও বহুতকেইটা অনুষ্ঠান আছে এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে কালি ভাইটিৰ আছিলে আজি আমাক দিব আৰু পিছফালে গৰু আছে চৰি ফৰ ডেট সিমানে আৰু আপোনালোকক দেখুৱাই থাকিব আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ মাত বহুত বেছি ভাঙি গৈছে একদম কথা ক'বলৈও প্ৰব্লেম হৈছে আৰু ইয়াত ৰ'দো বহুত বেছি দেখিছে আপোনালোকে গতিকে আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো আৰু এতিয়া আমাৰ সন্মানীয় পদ্মশ্ৰী দুলাল মানকি দেৱ আহি উপস্থিত হৈছেহি আৰু তেওঁৰ লগত আমিও কেইখনমান ফটো ক্লিক কৰিলোঁ
বীৰেন কুমাৰে প্ৰথমতে এখন ফুলাম গামোচা আপোনাক জনাব। তোমাৰ পিছতে তেওঁক বহুত ধুনীয়াকৈ গামোচা জাপি আৰু ফুলৰ থোপাৰে তেওঁক সম্বৰ্ধনা জনোৱা হয় আৰু বহুত ভাল লাগিল। আমি ওচৰৰ পৰা পদ্মশ্ৰী দুলাল মানকি দেৱক লগ পালোঁ আৰু এয়া বহুত সৌভাগ্যৰ বিষয়। সদস্য অন্যতম সদস্য আৰু ইয়াৰ পিছতে আমাৰ কুমাৰ সমাজৰ ফালৰ পৰা যি আলোচনী প্ৰস্তুত কৰা হৈছিল সেয়া উৰুলি দি বহুত সুন্দৰকৈ উন্মোচন কৰা হ'ল আৰু এই আলোচনীতে মোৰ ভণ্টি আৰু মোৰো লেখা প্ৰকাশ পাইছে। মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, আপোনালোকে গৈ পঢ়িব পাৰে। শ্ৰীমতী মৌচুমী কুমাৰ দুলীয়াজানৰ এই মৌচুমী কুমাৰ যদি আমাৰ ইয়াত উপস্থিত আছে, মই তেখেতক মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি তেওঁক চিনাকি কৰি দিব বিচাৰিছোঁ আৰু অভ্যৰ্থনা সমিতিয়ে মৌচুমী কুমাৰক এখন এই ফুলাম গামোচাৰে আদৰিব বুলি মই আশা ৰাখিছোঁ। প্ৰকাশক অভ্যৰ্থনা সমিতি অসম কুমাৰ সমাজ সপ্ততি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন মুদ্ৰণ কৰা হৈছে কোৱালিটি প্ৰিণ্টাৰ্ছ তিনিকুণীয়া তিনিচুকীয়া। আমাৰ হয়, আমি মৌচুমী কুমাৰ এয়া সকলোৱে হাত চাপৰি তেখেতক আশীৰ্বাদ কৰক। সুন্দৰ প্ৰস্তুত নিৰ্মাণ কৰিছে। এয়া মৌচুমী কুমাৰক এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে আৰু মৌচুমী কুমাৰক মই পুনৰ আৰু বেটুপাত অংকন কৰাৰ বাবে মোক বহুত ধুনীয়াকৈ গামোচা পিন্ধাই আদৰণি জনোৱা হয়। তাৰ বাবে মই বহুত বেছি সুখী, বহুত বেছি ভাল লাগিলে এইবোৰ। আৰু কণ্টেক্ট পাছতে আমাৰ পদ্মশ্ৰী সন্মানীয় দুলাল মানকি দেৱে বহুত ধুনীয়াকৈ ঝুমুৰ গীত গালে আৰু তেওঁৰ ঝুমুৰৰ তালে তালে সকলোৱে নাচিলে। বহুত বেছি ভাল লাগিলে, এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছিল, বহুত বেছি ভাল লাগিছিল। আৰু এতিয়া উচ্চ শিক্ষাৰে শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে যি অনুষ্ঠান আছিল তাত মোকো সম্বৰ্ধনা জনোৱা হ'ল। তেখেতক অভিনন্দন পত্ৰ জ্ঞাপন কৰিব আমাৰ শিল্পী শ্ৰীযুত মকৰ সিং ভূমিয়ে। সকলোৱে হাত চাপৰিৰে তেখেতক অভিনন্দন জনায়। আৰু এতিয়া মকৰ সিং ভূমি ডাঙৰীয়াই গীত পৰিৱেশন কৰি আছে আৰু এতিয়া আমাৰ মঞ্চত আহিছে অমৃত দাঁতি দাদা। গতিকে বহুত ভাল লাগিব, আপোনালোকে চাই থাকক ভিডিঅ'টো। আজিৰ ভিডিঅ'টো ইমানেই আছিল। মই আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই। গতিকে আপোনালোকে যদি মোৰ চেনেল নিউ হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব।